हेलो गाइस, आज अन्न এটা ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছো। মই আজি তিতাবৰ আহিলো মাহী ঘৰলৈ। এয়া মাহীয়ে তামোল কাটি আছে। মহা গাটো বেয়া, সেইটো কাৰণে মহাৰ খবৰ ল'বলৈ আহিলো। এয়া মহা গাটো ভাল নহয়, আপোনালোকে আশীৰ্বাদ কৰিব মহা যাতে সোনকালে সুস্থ হৈ উঠে। কৈ দিয়ক মহা, কিবা এটা কৈ দিয়ক। মোবাইলত কৈ দিয়ক। মই সোনকালে ভাল হওঁ বুলি কেনে মই ইমান পইচা খৰচ কৰিছোঁ, কেলে ভাল হোৱা নাই। এনেকৈ কওঁ, মই ইমান পইচা খৰচ কৰিছোঁ, কেলে ভাল হোৱা নাই। আপোনালোকে আশীৰ্বাদ কৰিব সোনকালে ভাল হ'বলৈ কৈ দিয়ক। আশীৰ্বাদ কৰিব দেই, সোনকালে সুস্থ হৈ উঠোঁ, সোনকালে ভাল হ'বলৈ। আপোনালোকে আশীৰ্বাদ কৰিব মহা যাতে সোনকালে সুস্থ হৈ উঠক। এয়া মাহী এয়া আমি মাহীৰ ঘৰৰ পৰা বাহিৰে তিতাবৰ দেওবাৰ বজাৰ চাবলৈ আহিলোঁ। তাকে গৈ আছোঁ, আপোনালোকৰ তিতাবৰ বজাৰখন দেখাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। জাল সপোন পাৰতে ৰাখোঁ বহুৰাজত এধানি নিহাৰিকা হৈ তোমাৰ কাহিনীৰ মাজত ক্ৰমি ফুৰে বহুদিন নীৰৱতাহে পাহৰে অভিমানী কিনো তৃষাৰে বান্ধে এজাক হাঁহি অভিমানী কিনো তৃষাৰে বান্ধে এজাক হাঁহি। নীৰৱতাহে পাহৰে অভিমানী কিনো তৃষাৰে বান্ধে এজাক হাঁহি অভিমানী কিনো তৃষাৰে বান্ধে এজাক হাঁহি। কেতিয়াবা জাল সপোন পাৰতে ৰাখোঁ বহুলাজত অভিমানী কিনো তৃষাৰে বান্ধে এজাক হাঁহি কেতিয়াবা জাল সপোন পাৰতে ৰাখোঁ বহুৰাজত এধানি নিহাৰিকা হৈ তোমাৰ কাহিনীৰ মাজত ক্ৰমি ফুৰে বহুদিন নীৰৱতাহে পাহৰে
রে অভিমানী কিনো ত্ৰিখাৰে বান্ধে হিয়ে যাক হাঁহি অভিমানী কিনো ত্ৰিখাৰে বান্ধে হিয়ে যাক হাঁহি